সকলোৰে মৰমৰ সকলোৱে অসমৰ গৌৰৱ এজন সংগীত শিল্পী তথা আৰু এজন ইঞ্জিনিয়াৰ মানে অভিযন্তা তেওঁলোকৰ যি অকাল মৃত্যু হ'ল যি পৰস্ত বলি হ'ল সকলোৱে সেইবাবে আমি আজি উপস্থিত হৈ নলবাৰী পলিটেকনিকত সৰুকৈ হ'লেও বন্তি জ্বলাই তেওঁলোকৰ ওচৰত ভগৱানৰ ওচৰত তেওঁলোকক চিৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু সেইকাৰণে আমি কাম কৰিলোঁ কিছুমান যি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ এতিয়া আমি তেওঁ হৈ সকলোৱে একদম প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে সহযোগ কৰিছোঁ। সম্পূৰ্ণ হৈছে আমি আশা কৰিছোঁ কালি যিটো ঘটনা হ'ল আৰু ভৱিষ্যতে সেই ঘটনাটো নহওক আমি সকলোৱে সংকল্প ল'ব লাগিব আৰু সকলোৱে হৈ থাকিব লাগিব সেই আশা কৰিছোঁ।